Hi, hello everyone. Welcome back to my YouTube channel. এতিয়া আমি গৈ আছো বৰ্তমান আঞ্জানী মহাদেৱ টেম্পল লৈ। এয়া আপোনালোকে দেখা পাইছে আমাৰ ফ্ৰেণ্ড সকল আহি আছে। আমাৰ গৰম খুজকাঢ়ি গৈ থকাৰ কাৰণে সকলোৱে গৰম উঠিল, তাৰ কাৰণে আমি সকলোৱে জেকেট খুলি ল'লোঁ। আপোনালোকে যদি ইয়ালৈ কেতিয়াবা আহে তেনে গাড়ী নাইবা ঘোঁৰাটো আহিব পাৰিব। এইফালে দেখা পাইছে কি সুন্দৰ ভিউ। এয়া আপোনালোকে দেখা পাইছে চাৰিওপিনে বৰফেই বৰফ। এয়া চাওক বৰফেই বৰফ। ৱাও, সঁচাকৈ বহুত ভাল লাগিছে ইয়ালৈ আহি। এয়া চাওক আপোনালোকে ভিডিঅ'টি চাই থাকিব, যথেষ্ট সুন্দৰ সুন্দৰ ভিউ আপোনালোকে দেখা পাব। বৰফৰ মাজে মাজে এয়া বৰ্তমান আমি গৈ আছোঁ। সঁচাকৈ বহুত ভাল লাগিছে। এয়া আমাৰ ফ্ৰেণ্ডসকল আহি আছে। সেয়া চাওক আমি ওপৰলৈ উঠি গৈ আছোঁ বৰ্তমান। বাকী ফ্ৰেণ্ডসকল আহিব পৰা নাই, তাৰ কাৰণে ৰৈ আছোঁ। আৰু এইফালে চাওক আৰু ফ্ৰেণ্ড আহিব পৰা নাই, এয়া হাতত ধৰি আনিবলগীয়া হৈছে, দেখা পাইছে। এওঁলোকৰ কাৰণে অলপ ৰৈ দিছোঁ ইয়াতে ওপৰতে। আমি যিজন গাইড লৈ গৈছিলোঁ এখেতৰ পৰাই আমি জানি লওঁ। এখেত হৈছে ৰমেশ ঠাকুৰ। মেৰা ভিউअर्स को आप बताइए इस मंदिर के बारे में थोड़ा। मंदिर में आप आओगे जो चाहोगे वो मिल जाएगा, अच्छा वाला है, ठीक है। और जो भगवान शंकर ने यहाँ बहुत तपस्या किया और इस यहाँ का शिवलिंग 22 फुट नेचुरल बनता है, नेचुरल शिवलिंग बनता है। और जो भी आपकी मनोकामना पूरी हो जाती है। और यहाँ दूर दूर से सैलानी आते हैं। तो जो भी आप मन की जो आप चाहते हैं कि हमको ये चीज़, भगवान शंकर आपको बिल्कुल तन मन धन से दे देता है। জানিব পৰা মতে ইয়াত অঞ্জনীয়ে পুত্ৰ সন্তান পাবৰ কাৰণে তপস্যা কৰিছিল, আৰু তেতিয়াই ভগৱান শিৱই অঞ্জনী তপস্যাত সন্তুষ্ট হৈ দৰ্শন দিছিল, আৰু তেতিয়াই পৰাই ইয়াত বৰফৰ আকাৰত শিৱলিংগ দেখিবলৈ পোৱা যায়। क्या है देखिए, बहुत अंदर से घुस गया था यहाँ पे। চাৰিওপিনে বৰফেই বৰফ, বৰফেই বৰফ। বৰফৰ মাজত চাওক এয়া দোকান কেনেদৰে সজাই ৰাখিছে, বৰফ কাটি বৰফৰ মাজত দোকান বনাইছে। আৰু এইফালে বৰফে ঢাকি পেলাই দোকান এখন আছিলে, ইয়াত আকৌ বৰফ চাফ কৰিছে। এতিয়া আমি ওপৰলৈ গৈ আছোঁ যিমান পাৰোঁ। চাৰিওপিনে বৰফ 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 আৰু বৰফ। আমি এতিয়া বৰ্তমান মন্দিৰ পাই গ'লোহি। সেয়া হোৱা দেখা পাইছে আপোনালোকে মন্দিৰ কৈলাশ দৰবাৰ। সেয়া চাওক এয়া আপোনালোকে দেখা পাইছে আমি কিমান ওপৰলৈ আহি গ'লোঁ। এয়া চাওক কিমান বৰফৰ মাজে মাজে খোজকাঢ়ি খোজকাঢ়ি আহি গ'লোঁ। চাওক চাৰিওপিনে বৰফেই বৰফ। এয়া চাওক চাৰিওপিনে বৰফেই বৰফ। ৱাও, এতিয়া আমি মন্দিৰৰ ভিতৰলৈ সোমাই গৈছোঁ। এয়া এনেদৰে আপোনালোকে আহিলে সোমাব লাগিব। ইয়াতে লিখা আছে, দেখা পাইছে। আমি এতিয়া বৰ্তমান জোতা খুলি লওঁ। জোতা খুলি লৈ ওপৰলৈ গৈ আছোঁ, আপোনালোকে চাই থাকিব ভিডিঅ'টি। এয়া চাওক কৈলাশ দৰবাৰ। ভিতৰত কেমেৰা এলাও নাই, তো তাৰ কাৰণে আপোনালোকক ভিতৰৰ দৃশ্য দেখুৱাব নোৱাৰিলোঁ। তো
তো বৰ্তমান এতিয়া আমি নামি গৈ আছোঁ তললৈ আৰু মন্দিৰৰ ওপৰৰ পৰা আপোনালোকে চাব পাৰিব সেয়া ওচৰতে শিৱলিংগ বৰ্তমান এতিয়া আমি নামি গৈ আছোঁ তললৈ আপোনালোকক শিৱলিংগটো ওচৰৰ পৰা দেখুৱাওঁগৈ আমি বৰ্তমান নামি গৈ আছোঁ এতিয়া এয়া দেখা পাইছে শিৱলিংগ আপোনালোকে যদি কেতিয়াবা চোলাং ভেলীলৈ আহে তেনেহ'লে চোলাং ভেলী ৰ'পৱে চেণ্টাৰৰ ওচৰৰ পৰাই ইয়াত অঞ্জনী মহাদেৱ টেম্পললৈ 1.5 কিলোমিটাৰ হয় আৰু ইয়াত দেখা পাইছে কুকুৰ আমি ওচৰলৈ গৈ আছোঁ এতিয়া এয়া দেখা পাইছে কুকুৰে আমাক বাট দেখুৱাই লৈ গৈ আছে কেনেদৰে কোনফালে যাব লাগিব আমি কুকুৰটোৰ পিছে পিছে গৈ আছোঁ সঁচাকৈ বহুত সুন্দৰ কুকুৰ এয়া লগত মৌচুমী আহি আছে চক চাৰিওপিনে বৰফে বৰফ ৱাও সঁচাকৈ প্ৰকৃতিৰ কি অপূৰ্ব সৃষ্টি আপোনালোকে যিটো বৰফৰ শিৱলিংগ দেখা পাইছে এই শিৱলিংগটোৰ কাষতে ইয়াত তলত মন্দিৰ এটা আছে মই আপোনালোকক জুম কৰি দেখুৱাই দিছোঁ এয়া মন্দিৰ হয় তাৰ তলত মন্দিৰ আছে বৰফেৰে যিহেতু ঢাকি পেলাইছে মন্দিৰটো আপোনালোকে যদি আহে ডিচেম্বৰৰ পৰা এপ্ৰিল মাহলৈ আহিলে এনেদৰে দেখা পাব এই শিৱলিংগটো প্ৰত্যেক বছৰে ইয়াৰ আকাৰ সলনি হয় কোনোবা বছৰ 15 ফুট বা 20 ফুটলৈ ডাঙৰ হয় বুলি জনাইছে আমাৰ লগত অহা যিজন গাইড আছিল তেখেতে জনাইছে এসব কি সুন্দৰ ইয়ালৈ বহুত দূৰ দূৰণিৰ পৰা পৰ্যটক আহে লগতে ভক্তসকলো আহে ইয়ালৈ শিৱলিংগ চাবলৈ ইয়াত দেখা পাইছে আপোনালোকে সঁচাকৈ বহুত ভাল লাগিল এতিয়া আমি বৰ্তমান গৈ আছোঁ